নমস্কাৰ আজি আপোনালোকলৈ লৈ আহিছোঁ আসাম হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ অসম টেট পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব নিশ্চয়কৈ উপকৃত হ'ব আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আজি প্ৰথম প্ৰশ্ন হৈছে আহোমসকলৰ ভাষাত অসমৰ নাম কি উত্তৰটো হৈছে মুংদুনদুন খাম নেক্সট কুৱেশ্যন আহোমসকল অসমলৈ আহিছিল উত্তৰটো হৈছে 1228 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন হৈছে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কোনে স্বৰ্গদেউ চাওলুং চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তাৰ পিছৰ কুৱেশ্যনটো হৈছে আহোমৰ প্ৰথম ৰাজধানী ক'ত উত্তৰটো হৈছে চৈৰাইদৈ অৰ্থাৎ চৰাইদেউ আহোমসকলৰ প্ৰথম ৰাজধানী হৈছে চৰাইদেউ নেক্সট কুৱেশ্যন আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন আহোমৰ শেষৰজন ৰজা কোন আছিল উত্তৰটো হৈছে চন্দ্ৰকান্ত সিংহ নেক্সট কুৱেশ্যন পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন কোন উত্তৰটো হৈছে চুকলেংমুং নেক্সট কুৱেশ্যন হৈছে আহোমসকলৰ প্ৰথমতে হোৱা বিবাহ প্ৰথাক কি বুলি কোৱা হয় উত্তৰটো হৈছে চকলং নেক্সট কুৱেশ্যন লৰা ৰজাৰ প্ৰকৃত নাম কি উত্তৰটো হৈছে চুলিকফা পিছৰ প্ৰশ্নটো হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল উত্তৰটো হৈছে ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যন যোগিনীতন্ত্ৰৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল উত্তৰটো হৈছে 4টা ভাগত বিভক্ত আছিল কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে উত্তৰটো হৈছে 594 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন নাগ শংকৰ দেৱালয় কোনে সাজিছিল ইয়াৰ উত্তৰটো হৈছে কামৰূপৰ ৰজা নৰশংকৰে পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল উত্তৰটো হৈছে ব্ৰহ্মপাল পাল বংশৰ আৰম্ভণি হয় কিমান চনত ইয়াৰ উত্তৰটো হৈছে 990 চনত মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে 1257 চনত নেক্সট কুৱেশ্যন অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন ইয়াৰ উত্তৰটো হৈছে চুকাফা নেক্সট কুৱেশ্যন চুকাফা ব্ৰহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ আহিছিল ইয়াৰ উত্তৰটো হৈছে মাওলুং মাওলুং নামৰ ঠাইৰ পৰা চুকাফা অসমলৈ আহিছিল নেক্সট কুৱেশ্যনটো হৈছে মনডুং চুংখাম মানে কি ইয়াৰ উত্তৰটো হৈছে সোণৰ বাগিচাৰে ভৰা দেশ